নমস্কাৰ, মই বিদ্যুৎ কুমাৰ দত্ত। মোৰ কাব্যকাননত মই আপোনালোকলৈ আগবঢ়াই দিছোঁ মোৰ কবিতা আয়ো পদূলিৰ দুবৰিত খোজ নিদিবি। আয়ো ঘৰতে থাকিবি, নিৰলাৰ বুকু আজি স্থিৰ। যান্ত্ৰিকতা, বৰ্বৰতা, অত্যাচাৰৰ পৰা মুক্ত, অথচ পৃথিৱীৰ আজি বৰ অসুখ। উৱলি যোৱা জপনাখন বন্ধ হৈয়ে থাকিব দে, নুখুলিবি, নুখুলিবি। পদূলিৰ দুবৰিত ঢল পোৱাৰ খোজ নিদিবি। তই জাননে, সৰ্বত্ৰে কৰোণাৰ বিভীষিকা। কি বৰা, কি ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম, সকলোতে মাথো মৃত্যুৰে কিৰিলি। সৰু সজাইত সৌৱা শাৰী শাৰীকৈ সজোৱা বিচনাবোৰে দুহাত মেলি আলিংগন কৰিব খোজে। প্ৰতিটো উশাহত মৃত্যুৰ দাব। আয়ো গছৰ ডালত এতিয়া বসন্তৰ বলিয়া প্ৰাচুৰ্যতাৰ ৰং। কোমবোৰত আশাৰ এসোঁতা ৰেঙ, অথচ সজীৱতাৰ যেন অপমৃত্যু হয় বাৰে বাৰে। আয়ো বহাগচোন নাহিল এইবাৰ আমাৰ গাঁৱলৈ। চিৰা, মুড়ি, সান্দহ, পিঠা পনা, ব্যস্ততা সকলো ম্লান পৰে। গছৰ ডালৰ কপৌ ফুলবোৰে নাচনীৰ খোপা সুন্দৰতা নানেওৱায়। বাৰীৰ চকুত বৰজোপে কেতেকীৰ বিননি তই শুনিছনে? গোহালিত গৰুহাল মনত পৰিছে সকলো। সিহঁতবোৰে এইবাৰ বৰকৈ কান্দিল। পৰম্পৰাবোৰ এইবাৰ এৰিব লাগে। তই দুখ নকৰিবি, তই দুখ নকৰিবি। আয়ো শুনিছ জানো নামখন কোলাহল? শংখ দবা কাঁহৰ ধ্বনিৰে মুখৰিত কৰিছিল সন্ধিয়াৰ আকাশ। ধৰ্ম ঈশ্বৰ প্ৰদত্ত নহয়, তথাপি নিবোধ ধৰ্মান্ধমী কোনে বুজাব? ধৰ্মীয় গোড়ামীৰে মেলিছে আত্মঘাতী পোহৰ। আয়ো তইচোন কৰ্মতেই ন্যস্ত সমস্ত ধৰ্ম। মানুহৰ হৃদয়ত ঈশ্বৰ প্ৰকৃত নিবাস, অথচ সিহঁতবোৰ সিহঁতবোৰ আহিল আজি ধৰ্ম কিবা আভিজাত্যৰ আচলত ধৰি। নোৱাৰো আমি সিহঁতক ৰোধিব। সিহঁতবোৰ সৰ্বগ্ৰামী অজেয়। আমাৰ সহজ সৰল গয়াৰ বুকু গোপনে সাজিছে ঘৰ। তহঁতবোৰ সজাগ হ, সজাগ হ। বাটৰ কচু গাত ঘঁহি নলবি, ঘৰতে থাকিবি। নহ'লে সিহঁতে সাপৰ দৰে মেৰিয়াই থৈ দংশন কৰিব তহঁতৰ কোমল হৃদয়। তহঁতৰ কোমল হৃদয়। ধন্যবাদ।